পুচুছি ভিতৰলৈ আহিছো জাষ্ট অনলাইন সেৱা আজি হেৰাই গলো গাইজ অকমান নিউবৰ্ণ ভাগিন পোৱালি এতিয়া মোৰ কনচিভ হৈ আছে অলৰেডি বেছি ডাঙৰ এটা জট আছে মানে তুমি বুজাব কি বিচাৰিছা মই বুজাব বিচাৰিছো ইয়াত অলপ নমস্কাৰ নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম আৰু লাষ্ট ব্লগ চাই আপোনালোকে গমেই পাইছে যে আমি এফালে ওলাই আহিছোঁ আৰু এতিয়ালৈকে হয়তো আপোনালোকে টাইটেল আৰু থাম্বনেইল লিখি গমেই পালে যে আমি ক'লৈ আহিছোঁ আৰু যিহেতুকে আমি আধা ৰাতিয়ে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া অকণমান এনেকৈ আমি শুই গৈছোঁ যিহেতুকে বহুত সোনকালে উঠিব লগা হৈছিলে আপোনালোকে ইতিমধ্যে হয়তো গমেই পাইছে যে আমি অগ্নিনাম মন্দিৰলৈ আহি আছোঁ আৰু হাঁহি কাৰণে আহি আছোঁ বুলি ক'ব লাগিব কাৰণ ভগৱানে এটা মোক দিয়া উপহাৰ হাঁহি আচলতে সকলো ল'ৰা ছোৱালীয়ে ভগৱানে দিয়াই হয় উপহাৰেই হয় তথাপিও মোৰ লগত কেনেধৰণৰ মিৰাকল ঘটিছিলে সেই বিষয়ে আজি স্পষ্ট আকাৰে আপোনালোকক মই ক'ম যদিও আগতে মই এনেকৈ পাৰ্চনেলি কাৰোবাক এজন দুজনক কৈছোঁ কিন্তু এনেকৈ কেতিয়াও ছ'চিয়েল মিডিয়াত মই স্পষ্টকৈ কেতিয়াও কৈ পোৱা নাই যে মোৰ লগত কি ঘটিছিলে গতিকে আজি প্ৰথমবাৰৰ বাবে ভিডিঅ' আকাৰে আপোনালোকৰ আগত জনাবলৈ লৈছোঁ ভিডিঅ'টোৰ মাজভাগত সেই গোটেই কথাখিনি আছে ভিডিঅ'টো অকণমান আগলৈ চালে আপোনালোকে গোটেইখিনি কথা গম পাব যিহেতুকে সেই মূৰ্তিভাগ এভাগ জাগ্ৰত মূৰ্তি ভগৱান যদিও সকলোতে আছে সকলোতে বিৰাজমান কিন্তু তথাপিও অগ্নিনাম বাবাই যেন মনৰ কামনাবোৰ খুব সোনকালে পূৰা কৰে গতিকে ঠিক তেনেকৈ মোৰ লগতো ঘটিছিলে এতিয়া মই গোটেইখিনি কৈ নিদিওঁ আপোনালোকে চালে গমেই পাব এতিয়া আমি আহি বগীবিল উঠিছোঁ আৰু যিহেতুকে আমি বহুত সোনকালৰ পৰা আহি আছোঁ একদম কিবা লাগি গৈছেগৈ আমাৰ আৰু হাঁহি মাজে মাজে উঠিছে শোৱাৰ পৰা মাজে মাজে শুইছে তাইক ধুনীয়াকৈ গাৰু এটা দি পেলাই শুৱাই আনিছিলে আপোনালোকে দেখিছে কাৰ্টুন চোৱা এতিয়া আমি লাইট কিবা এটা খাই লওঁ বুলি ভাবিছোঁ যিহেতুকে আমি ৰাতিয়ে আহিছোঁ একো নোখোৱাকৈ আহিছোঁ মন্দিৰলৈ যাম যিহেতুকে এনেওতো তেনেকুৱা ধৰণৰ আমি মেইন কোৰ্চ একো ল'ব নোৱাৰোঁ কিন্তু ষ্টাৰ্টাৰ আৰু কিবা এটা লৈ লওঁ এতিয়া আমি ব্ৰেকফাষ্ট কৰি পেলাই হামিয়াই হিকটিয়াই আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু নেল পলিচ লগাইছিলোঁ মই ৰাস্তাতে সেইখিনি এনেকৈ শুকাইছে নাই ট্ৰাই কৰি আছোঁ একদম আনকাট ভিডিঅ' এটা আৰু একদম আৰু ৰিয়েলকৈ দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু মই ইমান বেছি এডিটিং ইমান কাটকুট একো কৰা নাই আৰু যেনেকৈ গৈছিলোঁ একদম তেনেকৈ ইমান সময়ো নাই কৰি থাকিবলৈ গতিকে এয়া দেখিছে নহয় যেনেকৈ আহিছিলোঁ যেনেকৈ গৈছোঁ যেনেকৈ যি কৰিছোঁ চব দেখাই দিছোঁ গতিকে চাই থাকক আৰু চাওঁ কি খাইছা তুমি মই কিবা এটা খাইছোঁ Burst. এইফালে হাই কৰি দিয়া গিগি হাই কৰি দিয়া গিগি হাই কৰা হাই হাই Yeah, that. Time kau sudah lagi sih. ভিডিঅ'টো দীঘল হ'ব পাৰে কিন্তু মই পাৰ্টকৈ বনাই থকা নাই এইটো ভিডিঅ' মই একেবাৰতে গোটেইখিনি দিছোঁ আৰু এতিয়া আমি এনেকৈ সোমাই আছোঁ বহুত ভিতৰে আহিছোঁ আমি হাইৱে হৈ পেলাই নগ'লোঁ যোৰহাটৰ আমি মেইন টাউন নাপালোঁগৈ চৰি যোৰহাট নহয় শিৱসাগৰ মেইন টাউনখন আমি নোসোমালোঁ ভিতৰে আহি পেলাই এয়া মই আপোনালোকক দেখাই দিছোঁ মেপত অগ্নিনাভ শিৱ মন্দিৰ এয়া আমি মেপ চাই পেলাই আহিছোঁ আৰু এতিয়া আমি এইখিনি কিবা তেজপুৰ বুলি কয় চ' সেই তেজপুৰৰে আমি গৈ আছোঁ আমাৰ জাৰ্ণিটোত চবতকৈ বেছি টোপনি যোৱা প্ৰাণীটোৱে হৈছে জিমনি এনেই কথা পাতি পাতি শুই যায় দেখিছে নাই ককায়েকৰ কান্ধত একদম পুৰা আৰামছে আৰু পাৰ্বতীৰ ভনীয়েক এয়া আমি মন্দিৰ গৈ সোমাইছোঁ আৰু মন্দিৰলৈ আমি একেবাৰে ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰিবলৈ লোৱা সময়তে গৈ পাইছিলোঁগৈ খুব ধুনীয়া এটা সময়ত পাইছোঁ
আৰু কৈ দিওঁ আপোনালোকক আমি গহপুৰৰ পৰা প্ৰায় 3:30 পৰা 4 মান বজাত চাগে আমি গহপুৰৰ পৰা গৈছিলোঁ আৰু আমি 10:30 মানত আমি মন্দিৰ পাই গৈছিলোঁগৈ গতিকে কোনোবা যাব লগা মানুহ থাকিলে মই সেইকাৰণে মানে একজেক্টলি টাইমিংটো কিমানমান লাগিব পাৰে সেইটো হিচাপত কৈছোঁ আৰু আমি মন্দিৰলৈ যোৱা বাৰটো আছিলে মঙলবাৰে আমি একেবাৰে ভিৰ নাপালোঁ মানে একেবাৰে লাইন নাছিলেই যিটো আমি লানি নিচিগা ভিৰ দেখোঁ মন্দিৰত ভয়ে লাগে কেনেকৈ সৰু ল'ৰা ছোৱালীলৈ ৰৈ থাকিম কিন্তু আমি আচলতে গম নোপোৱাকৈ গ'লোঁ তাৰ পাছতহে গম পালোঁ যে মঙলবাৰে হেনো ইমান বেছি ভিৰ নাথাকে গতিকে আমি লাইনে পাতিব লগা নহ'লে বহুত ধুনীয়াকৈ আমাৰ মানে বহুত সহজত হৈ গ'ল আমাৰ কামখিনি খালি নিৰ্মালি লওঁতে এয়া দেখিছেনে এইখিনিতে প্ৰায় 30টামান মানুহৰ এটা লাইন আছিলে তাকো পটককৈ হৈ গ'ল কাৰণ মই প্ৰথমতে আছোঁ আৰু এতিয়া শুনক কথাখিনি আজি আকৌ এটা ভিডিঅ' অলপ আগতে এটা দিছিলে আৰু আজি আৰু এটা ভিডিঅ' দিব লৈছোঁ এতিয়া আপোনালোকক আকৌ জনাম যে অনলাইন সেৱা আজি প্ৰথমে ৰাতিপুৱা এটা ভিডিঅ' দিলোঁ সেইটো অনলাইন সেৱা ছাকচেছ 12 বছৰ কিমান বছৰ 12 বছৰ মূৰত হৈছিলে আজি আকৌ এখেতসকলক দেখুৱাইছোঁ এখেতসকলে 11 বছৰ মূৰত হৈছে সন্তান আৰু কি ধৰণে হৈছিলে তেখেতৰ মুখেৰে শুনা তেতিয়া বেছি ভাল লাগে আপুনি কওক নিজৰ বিষয়ে মই যেতিয়া প্লেন কৰিছিলোঁ 2 বছৰ প্লেন কৰিছিলোঁ ডক্টৰক দেখাইছিলোঁ হোৱা নাছিলে তাৰপিছত বিয়া হোৱা 8 বছৰ হ'লে বিয়া হোৱা 8 বছৰ পাৰ হৈ গৈছিলে তাৰপিছত কিন্তু মই 2 বছৰ হৈছিলে ট্ৰাই কৰা হোৱা নাছিলে তাৰপিছত মই তেতিয়া সেয়াই অনলাইন মই সেৱা ল'লোঁ আৰু কিন্তু মই লাইভো সেৱা ল'বলৈ পোৱা নাছিলোঁ পিছত ভিডিঅ'টো চাই পেলাই মই ৰাজহুৱা দেৰিকৈ ল'লেও হ'ল আচলতে হৃদয়ত তেওঁক মানে স্থাপন কৰিলে ভাবিলেই হ'ল যে লাইভটো লগালত সেৱা ল'ব লাগে সেইটো কথা নহয় পিছত মুঠতে অগ্নিনাভ বাবাৰ পষ্ট দেখিলে মহাদেৱৰ পষ্ট দেখিলে তাত সেৱা ল'লেই হ'ল তেনেকৈ মই সেৱা লৈছিলোঁ আৰু এটা কথা কৈ দিওঁ যে মই আজিলৈকে বাবাৰ নামত আজি মই কিবা এটা দক্ষিণা দিছোঁ সেইটো বেলেগ কথা কিন্তু আজিলৈকে 1 টকাও মই তেওঁৰ নামত দি নাপালোঁ তাৰপাছত যেতিয়া মই ভাবিছিলোঁ ইয়ালৈ আহিম বুলি তেতিয়া ভাদ মাহ চলি আছিলে আৰু ভাদ মাহ শেষ হোৱাৰ পাছতে আহিম বুলি ভাবিছিলোঁ কিন্তু পিছত গম পালোঁ যে মই তেতিয়াই মোৰ কনচিভ হৈ আছে অলৰেডি আৰু তাৰপাছত তাই জন্ম হোৱাৰ 3 মাহ পিছৰ পৰাই জত আহিছিলে মূৰত আৰু এতিয়াও বহুত বেছি ডাঙৰ এটা জত আছে অকল সেইটোৱে নহয় মানে এদিন যদি মই তাই চুলিখিনি নাচোৰোঁ তেনেহ'লে পিছৰ দিনাখনলৈকে বহুত বেছি গোটেই এই চুলিখিনিয়ে মানে জতৰ নিচিনাই হৈ গৈছে চুবলৈ নিদিয়ে এইটো তাইৰ জতটো এটা ডাঙৰ জ্বৰ এটা হৈ গৈছে ডাঙৰ জ্বৰ এটা হৈ গৈছে কাহিনীটো হয়তো আপোনালোকে ভালকৈ বুজি পালেই তথাপিও মই আৰু এটা ভিডিঅ' পিছত বনাই পেলাই বাৰু দিম এতিয়া এয়া তাই শিখাবাৰ লগত কিবা কিবি ধেমালি চেমালি কৰি পেলাই আছে আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই যাম আমাৰ কামখিনি যিহেতুকে খুব সোনকালে হৈ গ'ল ইয়াৰ পৰা আমি এতিয়া ভাবিছোঁ কিবা কিবি অকণমান গৈ পেলাই আমি ফুৰিম এতিয়া আমি কাৰেংঘৰৰ পৰা প্ৰথম চাবলৈ আৰম্ভ কৰিম যিহেতুকে কাৰেংঘৰটো মন্দিৰৰ একেবাৰে কাষতে আছে আহিছে এখোজ দুখোজকৈ কি চাবলৈ আহিছা এইটো কাৰেংঘৰ নেকি আমি কাৰেংঘৰলৈ বুলি দেই ব্লগটো চাই গমে পাই আছে যে আমি প্ৰথম গ'লোঁ আহি চিধা অগ্নিনাভ মন্দিৰ আৰু তাৰ পৰা এতিয়া অকণমান কিবা কিবি ফুৰি যাওঁ বুলি প্ৰথম আহি অগ্নিনাভ মন্দিৰৰ একেবাৰে কাষতে আছে কাৰেংঘৰ এতিয়া সোমাইছোঁ এয়া কাৰেংঘৰত ভিতৰখিনিও মই যদিহে ভিডিঅ' কৰিবলৈ দিয়ে আগে পিছে যিহেতুকে অহা নাই নাজানো যদিহে ভিডিঅ' কৰিবলৈ দিয়ে তেনেহ'লে যিমান পাৰোঁ চেষ্টা কৰিম চাই থাকক ব্লগটো আৰু আহক Oh my god, AC চলি থকাৰ নিচিনাৰে তেনেকুৱা ঠাণ্ডা কি ধুনীয়া ঠাণ্ডা অকলে অকলে ফাটিব কি কৰিম মই নাযাওঁ সেই একো নহয় গাইজ আমি আহিছোঁ দেই ভয়ে আন্ধাৰ পৰা ব্ৰিটিছৰ দিনৰ ভূত এটা নকৰা সেইখিনি ফটো উঠিবলৈ ভাল হ'ব নেকি বহি দিওঁ সেইখিনি বহো না সেইখিনি বহো
এইখিনি এতিয়া মই ঘৰৰ চবে আচৰিত হোৱা এটা কাণ্ড কৰি দিলোঁ হয়তো শুনিলে আপোনালোকো আচৰিত হ'ব মই গাড়ীৰ ভিতৰতে কাপোৰ সলাই দিলোঁ মানে ইমান সৰু গাড়ীখনৰ ভিতৰত কাপোৰ সলোৱাটো চবেই আচৰিত হৈছে একচুৱেলি মেখেলাখন কেনেকৈ পিন্ধিলোঁ সেইটো মোক চবেই প্ৰশ্ন কৰিছে আৰু মইতো আৰু সেইটো এতিয়া ভিডিঅ' বনাই দেখাব নোৱাৰোঁ কিন্তু তেনেকৈ কৰিলোঁ আৰু এডজাষ্ট কৰিলোঁ আৰু অকণমান মেখেলা চাদৰ পিন্ধা এক্সপিৰিয়েঞ্চ এটা আছে সেইটো কাৰণে পাৰিলোঁ আৰু কৰিবলৈ তাৰপাছতে অকণমান কিবাকিবি সানিও লৈছোঁ যিহেতুকে ইমান ৰাতিপুৱাই যে এইবিলাক কৰা নাছিলোঁ আৰু দেই মানে ইমান ৰাতিয়ে গতিকে মন্দিৰলৈ তেনেকৈ আহিলোঁ কিন্তু এতিয়া ভাবিছোঁ অকণমান যদি বেলেগ জেগাত ফুৰা হয় বহুত বেয়া লাগিছে মানে চেহেৰাটো দেখিবলৈ সেইকাৰণে অকণমান নিজকে সজাই কৰি ল'লোঁ কাপোৰযোৰো সলাই ল'লোঁ এযোৰ কাপোৰতে বহুত বেছি ফটো হৈ গৈছে মানে মোৰ সেইকাৰণে সলাই ল'লোঁ আৰু এতিয়া আমি ৰংঘৰ চাম তলাতল ঘৰ চাম আৰু কিবাকিবি যি আছে আৰু শিৱসাগৰত অকণমান চাম আৰু আপোনালোককো দেখাম বক্সত সোমাই আছোঁ বক্স চবফালে মই লক কৰি থৈ গুচি গ'ল লক কৰা নাই মানে হৈ গ'ল এয়া হৈ গ'ল তলাতল ঘৰ ৰংঘৰ এইটো সেইটো কাৰেংঘৰ আছিল ন এইটো ৰংঘৰ পেটত খোজুৱাই আছে আমি ৰংঘৰটো তেনেকৈ ভিতৰৰ পৰা নাচালোঁ আৰু ইহঁতিয়ে চালেগৈ মই কাপোৰ কানি সলালোঁ যে দেৰিয়ে হৈ গ'ল তাৰপাছত এতিয়া আমি আহি পাইছোঁহি এয়া তলাতল ঘৰ আৰু মই আপোনালোকক কৈছোঁৱে ন ভিডিঅ'টো ৰ এণ্ড ৰিয়েলকৈ দেখাবলৈ ট্ৰাই কৰিছোঁ গতিকে চাওক আৰু দেই ক'ত আহিছোঁ আমি তলাতল ঘৰ ভিতৰলৈ সোমাই আহিছোঁ জাষ্ট কি ঠাণ্ডা গাইজ অকণমান মাইনে এনেকুৱা কি কথা ক'লে য'ত মোৰ ইমান খং উঠিলে কোনোবাই যদি বুজি পাইছে কমেণ্ট কৰিব মিৰৰত দেখি থকাৰ নিচিনা আৰু নাযাওঁ সিফালে চেম এইটো কৰিছ এইটো দেখা এইটো তোমাৰ ধৰা প্ৰথমখনত তাত আছে ফ্ল'ৰত তাৰপিছত এইটো ইয়াৰ পৰা ইয়াত চেচ হৈ গৈছে মানে তুমি বুজাব কি বিচাৰিছা মই বুজাব বিচাৰিছোঁ ইয়াত তলত আহি আছোঁ চাই পেলাই এতিয়া আমাৰ বিশেষ কাম নাই মানে ফুৰা ফুৰি আৰু নাই আমি এতিয়া খাবলৈ যাম আচলতে ইয়াতে ননন এজনী থাকে তাইতালৈকে যাম আৰু দেখা
দেখাম আৰু যি পাৰোঁ দেই আইঐ কি প্ৰখৰ ৰ'দ এজনী মোৰ আজি কেমেৰামেন এই ডিব্ৰুগড়ত ঘৰ বাবা এটা শিৱসাগৰ 1.5 ঘণ্টাৰ ওপৰত লাগিব এতিয়া আমাৰ এয়া ডিছকাশ্যন চলি আছে একচুৱেলি মই নাজানো যে সময় ক'ত কিমান লাগে গতিকে মই মানে কৈছিলোঁ এতিয়া আৰু ইয়াতে একো নাখাওঁ ডিৰেক্টলি পপিহঁতৰ ঘৰতে গৈ খামগৈ মানে ননদজনী ঘৰত এতিয়া আৰু মোক চবে গালিয়ে পৰাত লাগিলে মানে মই ডিষ্টেঞ্চ নাজানো ক'লে কিমান দূৰ হয় গতিকে মই ভাবিছোঁ আকৌ এবাৰ বাহিৰত খোৱাতকৈ ঘৰৰ খাদ্যই খাওঁগৈ আৰু কিন্তু নাই নহ'ব বহুত দূৰ যিহেতুকে আমি আকৌ বাহিৰতে কিবা এটা খাব লাগিব আমি লাঞ্চ বাহিৰতে কৰিলোঁ আৰু শিৱসাগৰত থকা গোটেইকেইটা পুখুৰীও চালোঁ কিন্তু গোটেইকেইটা পুখুৰী ভিডিঅ' কৰা নহ'লে কাৰণ মোৰ ফোনৰ চাৰ্জ খতম হৈ গৈছিলে আৰু এতিয়া আমি পপিহঁতৰ ঘৰ আহি পালোঁ ইহঁতি ভাত খাইছে তাৰপিছত আমিও এতিয়া খাম মানে এতিয়াতো আমাৰ ডিনাৰ নিচিনাই হ'ল আৰু ৰাতিয়ে হৈ গৈছে যিহেতুকে 7:30 to 8ৰ ভিতৰৰ সময় এইখিনি তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিম আৰু একেবাৰে ঘৰ মুখে পপিহঁতৰ ঘৰলৈ মামী একেলৈ আছে এয়া মোৰ ভাগিন নিউবৰ্ণ ভাগিন পোৱালি কিউটি কিউটি পোৱালি দিদু হাই কৈ দিয়া এইফালে আমাৰ ৰাইজক অলপমান দেখাই দে আজি দিনটোৰ সমান মানে মই ষ্ট্ৰেছ চাগে পোৱাই নাই আজি মানে পাইছোঁ কিন্তু বহুত বছৰ আগতে পাইছিলোঁ এদিন আমি হেৰিলৈ গৈছিলোঁ তেতিয়া পদুমণি থান আহিছিলোঁ ঘৰৰ পৰা সেইদিনাখনো হৈছিলে এনেকুৱা কষ্ট কিন্তু আজিতো তথাপিও অকণমান মোৰ বেছি নিচিনা লাগিছে ভালেই হৈ আছে কেঁচুৱাৰ মাক আমাৰ এইজনীহে দেই জিমাইনা মোৰ লগত অহা নাই নহয় জিমাইনা এই তুমন কি হ'ব মামাৰ লগত আহিছে তুমি বলা নহয় তুমিয়ে বলা বোলে বলা বলা লৈ যাওঁ হে বলা পাপু মামা ভণ্টিৰ লগত থাকিবা তুমি ফটো এখন পাৰি উঠিব এই লাইটিঙতে পাৰি তাতে ভাল লাগিব পূজাত আজি অকমান অসম হৈ আহিছে এয়া আমি চবেই খাই বৈ কাপোৰ কানি চেঞ্জ কৰি যাবলৈ লৈছোঁ মইতো পপিৰ কাপোৰে পিন্ধি ল'লোঁ মই যিহেতু এনেকুৱা কাপোৰ অনা নাছিলোঁ ভবাও নাছিলোঁ আচলতে আৰু এতিয়া এয়া আমি যাবলৈ ওলাইছোঁ আৰু এতিয়া এইকেইটা মানুহ আগতে লাষ্ট কৰি আহিলো দেই দাদু বাই পপি বাই 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 দিদু জুমন মামা আৰু জি মাইনা তাৰ নামটো জানে মোৰ নামটো নাজানে তুমন মামাটো পুৰুষকে জানে আমি যে ডিব্ৰুগড় টাউনতো অকণমান সময় ৰৈছিলোঁ জুডিঅ'ত সোমাইছিলোঁ কিবা কিবি কিনিছিলোঁ কিন্তু সেইবোৰ একো ভিডিঅ' কৰিবলৈ নহ'ল কাৰণ মোৰ ফোনত চাৰ্জ নাছিলে সেইটো এতিয়া অলপমান মনটো বেয়া লাগে কাৰণ সেইখিনিও অকণমান সাঁচি থ'ব পৰাহেঁতেন ভাল আছিল বাৰু যি কি নহওক এতিয়াতো এয়া আহি আছোঁ এইবিলাক কেতিয়া মাইনাই ভিডিঅ' কৰিছে মই একো গম নাপাওঁ দেই আমি পূৰা টোপনি হাঁহিও শুলে আৰু আমাৰতো বাদ দিয়ক মাইনাৰ অৱস্থা চাওক আৰু বেচেৰা তুমন গোটেই ৰাতিৰ পৰা সেয়া গোটেই পিছদিনাখন ৰাতিলৈকে গাড়ী চলাই আছে চ' আজি ইমানেই আছিল